অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বিয়াতেনো কিছু বাধা পালে কাকো নজনাই কামাখ্যা ধাম দুয়োকে আজি মালা পিন্ধালে ৰাম মালা পিন্ধালে আজি সেইদিনা দুয়ো আশীৰ্বাদ বিচাৰি অহাত মই ক'লো, মহাশূন্য উপগ্ৰহ ৰাখি এয়া গণসংযোগ কৰোৱাৰ আৰু আনবিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া চেত যুগ, আণৱিক যুগ। এয়া সীমাৰ পৰিধি ভঙাৰ যুগ, সীমাৰ পৰিধি ভঙাৰ যুগ। মনৰ পথাৰ বহল কৰি প্ৰেমৰ ৰসেৰে চিপাল কৰি এয়া মানৱতা কঠীয়াৰ সিঁচাৰ যুগ, মানৱতা কঠীয়াৰ সিঁচাৰ যুগ। এই শতিকাৰ যত নৱ প্ৰয়াসৰ ফুল ফুলাব অনাগত শতিকাই 21 শতিকাৰ প্ৰথম পুৱাৰ জিলিকনি চাবলৈ আছুবাত চাই। ঊনবিংশ শতিকাৰ ধ্যান ধাৰণা, বিংশ শতিকাত শোভানে পায়। একবিংশ শতিকা আহিবলে 3 দশকো যে নাই। একবিংশ শতিকা আহিবলে 3 দশকো যে নাই। হে অনামিকা আৰু প্ৰশান্ত দুয়ো পাবা নৱ